হৰি ও ৰাম কৃষ্ণ 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 শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ দক্ষৰজা মহাযজ্ঞ কৰে আৰম্ভণ দিয়া প্ৰভু অনুমতি হে ৰাম শুনাগৰি মহাসতী আমাৰ বচন পিতৃগৃহে আগমন নাহি প্ৰয়োজন হে ৰাম দক্ষ যজ্ঞ পাতি সভা কৰে নিমন্ত্ৰণ হৰগৰি পৰিহাৰে কৰে কি কাৰণ হে ৰাম ভিক্ষাৰ বৃত্তি হৰ গাৱে ভস্ম ধূলা সেহি হেতু নিন্দা কৰে দেৱগণ মেলা কৃষ্ণ পিতৃগৃহে যাওঁ প্ৰভু পিতৃগৃহে যাওঁ দক্ষ ৰজা মহাযজ্ঞ নয়ন ভৰি চাৱে মোৰ পিতা দক্ষ ৰজা আমিয়ে দিওহিতি কি কাৰণে নিমন্ত্ৰণ নাপাওঁ পক্ষপাতি নিশ্চয় কৰিব প্ৰশ্ন যজ্ঞ স্থানে আমি সৰ্বদেশ ঋষি মুনি জনাবো স্বামী কৃষ্ণ শুনাগৰি মহাসতী নকৰ প্ৰৱেশহে যজ্ঞ ভস্ম হইলে তোক কৰিব নিশেষহে যজ্ঞ স্থানে সতী দেৱী প্ৰৱেশ কৰিলেহে মহাদপে দক্ষ ৰজা শিৱকো নিন্দিলে স্বামী নিন্দা শুনি দেৱী মনে দুখ পাইলেহে যজ্ঞ স্থানে সতী দেৱী দেহৰ ত্যাগ দিলেহে ৰাম জয় হৰে কৃষ্ণ।